নমস্কাৰ, মই নয়নজ্যোতিয়ে আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰি মধ্যযুগৰ ভাৰতৰ ইতিহাসৰ ওপৰত হ'ব পৰা কেইটামান খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাব। আহকচোন প্ৰশ্ন উত্তৰসমূহ আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? 1498 খ্ৰীষ্টাব্দত সাগৰীয় পথেৰে ভাস্কো দা গামা ভাৰতলৈ আহিছিল। 2 নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথমজন মুছলিম শাসনকৰ্তা কোন আছিল? কুতুবুদ্দিন আইবাক আছিল ভাৰতৰ প্ৰথমজন মুছলিম শাসনকৰ্তা। 3 নম্বৰ প্ৰশ্ন, দিল্লীৰ প্ৰথম আৰু শেষৰ মহিলা শাসক কোন আছিল? দিল্লীৰ প্ৰথম আৰু শেষৰ মহিলা শাসক আছিল ৰেজিয়া চুলতানা। ৰেজিয়া চুলতানা আছিল দিল্লীৰ দাস বংশৰ চুলতান ইলতুৎমিছৰ জীয়ৰী আৰু তেওঁ 1234 খ্ৰীষ্টাব্দৰ পৰা 40 খ্ৰীষ্টাব্দলৈ শাসন কৰিছিল। 4 নম্বৰ প্ৰশ্ন, কুতুব মিনাৰ নিৰ্মাণ কাৰ্য কাৰ দিনত সম্পূৰ্ণ হৈছিল? কুতুব মিনাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছিল ইলতুৎমিছৰ দিনত। যদিও কুতুব মিনাৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছিল কুতুবুদ্দিন আইবাকে, কিন্তু তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে এই কাম। সেইবাবে ইলতুৎমিছৰ সময়ছোৱাত কুতুব মিনাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, দিনী ইলাহী ধৰ্ম কোনে প্ৰৱৰ্তন কৰিছিল? দিনী ইলাহী ধৰ্ম প্ৰৱৰ্তন কৰিছিল আকবৰে, আৰু এই ধৰ্ম আছিল সকলো ধৰ্মৰ লোকে গ্ৰহণ কৰিব পৰাকৈ তেওঁ এটা ধৰ্ম সৃষ্টি কৰিছিল, আৰু এই ধৰ্মটোক দিনী ইলাহী ধৰ্ম বুলি কোৱা হয়। 6 নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কোনে স্থানান্তৰ কৰিছিল? মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল শ্বাহজাহানে, আৰু তেওঁ 1638 খ্ৰীষ্টাব্দত আগ্ৰাত হোৱা বৰ্ধিত জনসংখ্যাৰ ফলস্বৰূপে শাসন কাৰ্যৰ বাবে বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিল, আৰু তাৰ লগে লগে তেওঁ দিল্লীৰ পৰা মোগলসকলৰ ৰাজধানী দিল্লীলৈ স্থানান্তৰ কৰিছিল। প্ৰশ্ন নম্বৰ 7, চুলতান মামুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল? চুলতান মামুদে সৰ্বমুঠ 17 বাৰ ভাৰত আক্ৰমণ কৰিছিল, আৰু চুলতান মামুদ আছিল গজনীৰ এজন শাসক। তেওঁ 1001 খ্ৰীষ্টাব্দত প্ৰথমবাৰ ভাৰতৰ ওপৰত আক্ৰমণ কৰিছিল, আৰু এই আক্ৰমণ 1001 খ্ৰীষ্টাব্দৰ পৰা 1026 খ্ৰীষ্টাব্দলৈকে চলাই গৈছিল। আৰু 1025 খ্ৰীষ্টাব্দত ভাৰতৰ ওপৰত কৰা যিটো আক্ৰমণ আছিল, সেই আক্ৰমণত তেওঁ সোমনাথ মন্দিৰৰ ওপৰত আক্ৰমণ কৰি তাৰ পৰা বহুতো ধন সম্পত্তি লুটপাট কৰি লুটি নিছিল। 8 নম্বৰ প্ৰশ্ন, তৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া সংঘটিত হৈছিল? তৰাইনৰ প্ৰথম যুদ্ধ সংঘটিত হৈছিল 1191 খ্ৰীষ্টাব্দত, আৰু এই যুদ্ধ মহম্মদ ঘুৰি আৰু দিল্লীৰ চৌহান বংশৰ ৰজা পৃথ্বীৰাজ চৌহানৰ মাজত সংঘটিত হৈছিল। যিহেতু এই যুদ্ধ দিল্লীৰ ওচৰৰ তৰাইন নামৰ এখন ঠাইত হৈছিল, আৰু সেয়েহে ঠাইখনৰ নামেৰে যুদ্ধখনক তৰাইনৰ যুদ্ধ বুলি কোৱা হয়। তৰাইনৰ প্ৰথম যুদ্ধ, আৰু পৰৱৰ্তী সময়ছোৱাত 1192 খ্ৰীষ্টাব্দতো তৰাইনৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল, আৰু তাৰ পাছতে মহম্মদ ঘুৰিয়ে ভাৰতত মুছলমান সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্ন নম্বৰ 9, তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘুৰিক পৰাস্ত কৰা ৰাজপুত ৰজাজন কোন আছিল? তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘুৰিক পৰাস্ত কৰা ৰাজপুত ৰজাজন আছিল পৃথ্বীৰাজ চৌহান, আৰু এই যুদ্ধখন এইকাৰণে গুৰুত্বপূৰ্ণ যে এইখন যুদ্ধতেই হিন্দু ৰজাসকলে একগোট হৈ মুছলমান আক্ৰমণকাৰীসকলক প্ৰথমবাৰৰ বাবে পৰাস্ত কৰিছিল। প্ৰশ্ন নম্বৰ 10, দাস বংশ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল? দাস বংশ প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাকে 1206 খ্ৰীষ্টাব্দত। প্ৰশ্ন নম্বৰ 11, আইন-ই আকবৰী গ্ৰন্থখনৰ ৰচক কোন আছিল? আইন-ই আকবৰী নামৰ গ্ৰন্থখনৰ ৰচক আছিল আবুল ফজল, আৰু আবুল ফজল আছিল আকবৰৰ ৰাজসভাৰ এজন বিখ্যাত কবি, আৰু আকবৰৰ ৰাজসভাৰ নৱৰত্ন কবিসকলৰ ভিতৰত আছিল এজন আবুল ফজল। প্ৰশ্ন নম্বৰ 12, মনচবদাৰী প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল? মনচবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল আকবৰে 1571 খ্ৰীষ্টাব্দত। মীৰ বক্সী আৰু শ্বাহবাজ খানৰ নেতৃত্বত বা সহযোগিতাত আকবৰে মনচবদাৰী প্ৰথা প্ৰৱৰ্তন কৰিছিল, আৰু এই প্ৰথা সামৰিক আৰু অসামৰিক দুয়োটা দিশ চোৱা চিতা কৰাৰ বাবে তেওঁ মনচবদাৰী প্ৰথাৰ সৃষ্টি কৰিছিল। প্ৰশ্ন নম্বৰ 13, কোনজন মোগল সম্ৰাটৰ দিনত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিল?
মোগল সম্ৰাট জাহাংগীৰৰ দিনত মোগল চিত্ৰকলাই উন্নতিৰ শীৰ্ষস্থান পাইছিল বুলি কোৱা হয়। প্ৰশ্ন নম্বৰ 14 আলমগীৰ উপাধি গ্ৰহণ কৰা মোগল সম্ৰাটজন কোন আছিল? আলমগীৰ উপাধি গ্ৰহণ কৰা মোগলসকলৰ সম্ৰাটজন আছিল ঔৰংজেব। ঔৰংজেবে আলমগীৰ উপাধি গ্ৰহণ কৰিছিল। প্ৰশ্ন নম্বৰ 15 ঔৰংজেবে মৃত্যুদণ্ড দিয়া শিখ গুৰুজন কোন আছিল? ঔৰংজেবে মৃত্যুদণ্ড দিয়া শিখ গুৰুজন আছিল টেগ বাহাদুৰ। প্ৰশ্ন নম্বৰ 16 ময়ূৰ সিংহাসন কোনজন মোগল সম্ৰাটৰ দিনত নিৰ্মাণ কৰা হৈছিল? ময়ূৰ সিংহাসন শ্বাহজাহানৰ দিনত 17শ শতিকাৰ প্ৰথম ভাগত নিৰ্মাণ কৰা হৈছিল আৰু এই সিংহাসনখন 1739 খ্ৰীষ্টাব্দত নাদিৰ শ্বাহৰ ভাৰত আক্ৰমণৰ সময়ছোৱাত নাদিৰ শ্বাহৰ দলটোৱে ইয়াৰ পৰা লুণ্ঠন কৰি বা ইয়াৰ পৰা লৈ গৈছিল চুৰি কৰি। আৰু প্ৰশ্ন নম্বৰ 17 লুডি বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? লুডি বংশ প্ৰতিষ্ঠা কৰিছিল বাহলুল লুডিয়ে 1451 খ্ৰীষ্টাব্দত আৰু লুডি বংশ হৈছে দিল্লীৰ চুলতানী সাম্ৰাজ্যৰ শেষৰটো ৰাজবংশ। প্ৰশ্ন নম্বৰ 18 তাইমুৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? তাইমুৰে ভাৰত আক্ৰমণ কৰিছিল 1398 খ্ৰীষ্টাব্দত আৰু তাইমুৰ আছিল তুৰ্ক মংগোলসকলৰ তিমুৰাইট বংশৰ প্ৰতিষ্ঠাপক ৰজা আৰু তেওঁ ভাৰত আক্ৰমণ কৰিছিল ভাৰতৰ পৰা হিন্দু শাসন ব্যৱস্থাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যৰে আৰু ভাৰতৰ হিন্দু শাসকসকলক দুৰ্বল কৰাৰ উদ্দেশ্যৰে তেওঁ ভাৰত আক্ৰমণ কৰিছিল। প্ৰশ্ন নম্বৰ 19 মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট কোন আছিল? মোগল সাম্ৰাজ্যৰ শেষৰজন সম্ৰাট আছিল দ্বিতীয় বাহাদুৰ শ্বাহ। প্ৰশ্ন নম্বৰ 20 গ্ৰেণ্ড ট্ৰাংক ৰোড কোনে নিৰ্মাণ কৰিছিল? গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল শ্বেৰ শ্বাহে আৰু এই ৰোডটোক বা এই ৰাস্তাটোক এছিয়াৰ পুৰণা আৰু দীঘল ৰাস্তা বা ৰোড বুলি গণ্য কৰা হয়। আজিৰ আলোচনাত ইমানখিনি আছিল। যদি মোৰ ভিডিঅ'টো চাই উপকৃত হৈছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।